নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে জয় আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন টাইপৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকে জানেনে অসমৰ পৃথিৱীৰ সকলোতকৈ ধনী মানুহৰ লিষ্টত প্ৰথমত থকা বিল গেটছৰ বিষয়ে কোৱা হয় যে যদিও বোলে তেওঁৰ পকেটৰ পৰা $100 পইচা পৰি থাকি যায়, তেন্তে তেওঁ আকৌ সেই পইচা বুটলিবলৈ নাযায়। কাৰণ সেই পইচা বুটলিবলৈ যাওঁতে তেওঁক যিমান সময় লাগিব সিমান সময়ত তেওঁ সেই পইচাৰ 10 গুণ কৰিব পাৰিব। যিহেতু তেওঁ জীৱনৰ প্ৰতিটো ছেকেণ্ডেই খুবেই মূল্যৱান বুলি ভাবে আৰু তেওঁ সময়ৰ মহত্ব খুব ভালকৈ চিনি পায়। তাৰ লগতে কোৱা হয় যে বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীৰ অতিকৈ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ডেইলি ৰাতি 9টা বজাত শুই যায় আৰু ৰাতিপুৱা ডেইলি 4 বজাত উঠে। বন্ধুসকল, আপোনালোকে এতিয়া ভাবিব যে মই আপোনালোকৰ আগত এইবোৰ কিয় কৈ আছোঁ, কাৰণ ময়ো বিচাৰোঁ যে আপোনালোকেও যাতে সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰে আৰু যাতে আপোনালোকেও আপোনালোকৰ জীৱনৰ মূল্যৱান সময়বোৰ অবাবত খৰচ নকৰি ভাল কামত প্ৰয়োগ কৰি জীৱনত সফলতা অৰ্জন কৰিব পাৰে। বন্ধুসকল, পৃথিৱীৰ সফল ব্যক্তিসকলৰ জীৱনটোক চাবলৈ গ'লে বহুতো ভাল অভ্যাস দেখিবলৈ পোৱা যায়, যোনবোৰক তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি আজি তেওঁলোক সফল হ'বলৈ সক্ষম হয়। আপোনালোকেও যাতে আপোনালোকৰ বেয়া অভ্যাসবোৰ এৰি ভাল অভ্যাস গ্ৰহণ কৰি জীৱনত আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে মই আজি আপোনালোকলৈ এই সফল ব্যক্তিসকলৰ এনে 4টা ভাল অভ্যাস লৈ আহিছোঁ, যোনকেইটা আপোনালোকে আপোনালোকৰ জীৱনত প্ৰয়োগ কৰি সফলতা অৰ্জন কৰিব পাৰিব। তেন্তে বন্ধুসকল, পলম নকৰি আৰম্ভ কৰোঁ আজি আমাৰ 4 নম্বৰ পইণ্টটোৰ পৰা, হেবিটছ অফ লাৰ্ণিং। বন্ধুসকল, জানেনে পৃথিৱীৰ সকলোতকৈ ধনী মানুহৰ লিষ্টত 9 নম্বৰত থকা ৱাৰেন বাফেটে বছৰ 30খনতকৈও অধিক কিতাপ পঢ়ে। ঠিক তেনেদৰে ফেচবুক এপৰ কো-ফাউণ্ডাৰ মাৰ্ক জুকাৰবাৰ্গে সপ্তাহত 2খনতকৈও অধিক ছেল্ফ ইমপ্ৰুভমেণ্ট কিতাপ পঢ়ে। ইমান ছাকচেছফুল হোৱাৰ পাছতো যে তেওঁলোকে আজিলৈকে কিবা এটা নতুন শিকি আছে। আৰু তাতে চাবলৈ গ'লে আমাৰ মাজৰে বহুতে নিজকে বহুত জ্ঞানী আৰু নিজে সকলো জানো বুলি ভাবে, আৰু যোনদিনাৰে পৰা আপুনিও নিজে সকলো জানো বুলি ভাবিব ধৰিব, সেইদিনাৰে পৰা আপোনাৰো সফলতাত বাধা আহিব পাৰে। বন্ধুসকল, আপোনালোকে জানেনে আপোনাৰ মোৰ আমাৰ সকলোৰে মাজতে বহুতো ভাল গুণ লুকাই আছে। গতিকে আমি আমাতকৈ সৰুজনৰ পৰা বহুতো নতুন কথা শিকিব পাৰোঁ। জীৱনত আমি আগবাঢ়ি যাবলৈ হ'লে সদায় কিবা নহয় কিবা এটা নতুন শিকাটো খুবেই প্ৰয়োজন, আৰু মানুহে মৰা পৰ্যন্তলৈকে সদায় কিবা নহয় কিবা এটা নতুন শিকিবলৈ চেষ্টা কৰিব লাগে। বন্ধুসকল, আজি আমাৰ 3 নম্বৰ পইণ্টটো হৈছে হেবিটছ অফ ৱেক আপ আৰ্লি। আপোনালোকে সকলোৱে শুনিয়ে আহিছে যে পুৱা সোনকালে উঠিব লাগে আৰু ৰাতি সময়ত শুব লাগে। বন্ধুসকল, আপোনালোকে সফল তেতিয়া নবনে যেতিয়া আপোনাক বিচনাৰ পৰা ৰাতিপুৱা মায়ে বা দেউতাই উঠাবলৈ আহে। আপুনি সফল তেতিয়া বনিব যেতিয়া আপুনি নিজ ইচ্ছাৰে ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ দায়িত্বসমূহ কৰিব। বন্ধুসকল, পুৱা সোনকালে উঠাৰ অকল এটাই নহয়, বহুতো লাভ হ'ব পাৰে। পুৱা সোনকালে উঠিলে আপোনাৰ বডিটো ফিট থাকিব আৰু পুৱা সোনকালে উঠি আপুনি তাজা বতাহৰ সোৱাদ ল'ব পাৰিব, যিয়ে নেকি আপোনাৰ স্বাস্থ্যৰ কাৰণে বহু উপকাৰী। কিন্তু আমাৰ মাজৰে বহুতৰে এইটো প্ৰব্লেম হয় যে ৰাতিপুৱা বিছনাখন এৰি যাবলৈ মন নাযায়। তাৰ কাৰণে আপোনালোকে লাহে চেষ্টা কৰি থাকক। আজি যদি আপুনি 8টাত উঠিছে, কাইলৈ 7টাত উঠিবলৈ চেষ্টা কৰক, আৰু তাৰ পাছদিনা 6টাত, আৰু তাৰ পাছদিনা 5টাত। এনেকৈ লাহে চেষ্টা কৰি থাকিলে ৰাতিপুৱা সোনকালে উঠাটো আপোনাৰ দৈনন্দিন জীৱনৰ এটা ভাল অভ্যাস হিচাপে পৰিণত হ'ব। বন্ধুসকল, আজি আমাৰ 2 নম্বৰ পইণ্টটো হৈছে প্লেন ইয়ৰ নেক্সট ডে বিফ'ৰ শ্লিপিং। আমাৰ মাজতে বহুতে এইটোৱে ভুল কৰে যে তেওঁলোকে শুৱাৰ সময়ত দিনটোত ঘটি যোৱা ঘটনাসমূহ ভাবিব ধৰে, যিয়ে নেকি আপোনাৰ আহিবলগীয়া দিনটোত তাৰ প্ৰভাৱ পেলায়। তাৰ সলনি সফল ব্যক্তিসকলৰ জীৱনটোক চাবলৈ গ'লে তেওঁলোকে ঘটি যোৱা ঘটনাসমূহৰ কথা নাভাবি আহিবলগীয়া দিনটোৰ কাৰণে কেনেকৈ সময়বোৰ উচিত কামত প্ৰয়োগ কৰি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এখন তালিকা প্ৰস্তুত কৰে। বন্ধুসকল, আজি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেষৰ অভ্যাসটো হৈছে ডিচিপ্লিন। বন্ধুসকল, আমি অকল কিবা এটা কাম কৰিবলৈ বুলি নহয়, জীৱনত জীয়াই থাকিবলৈও আমাৰ জীৱনত বহুতো নীতি নিয়ম মানি চলিব লাগিব, আৰু তেতিয়াহে আমি জীৱনৰ আচল গুৰুত্ব বুজিব পাৰিম। আৰু যদি আপোনালোকেও কিবা কাম কৰিম বুলি ভাবিছে বা কৰিবলৈ আৰম্ভ কৰিছে, তেন্তে তাক শৃংখলাবদ্ধভাৱে কৰি যাওক, আৰু তেনেকৈ আপুনিও এদিন সফল হ'ব। তেন্তে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।